সুপ্ৰভাত প্ৰভু প্ৰভুনীসকল, লগতে সকলো দৰ্শক ৰাইজসকল। আজি সত্য ধৰ্মৰ আধাইষ্টম ধৰ্ম সভা মহোৎসৱৰ অন্তিম দিনৰ শুভ মুহূৰ্তত পূজ্য গুৰুদেৱ তথা মাননীয়া গুৰুমাতাকো মূল মন্দিৰলৈ আদৰি গুৰুৰ নিজ আসনলৈ আদৰি আনি বহুৱাবলৈ সুন্দৰ প্ৰচেষ্টা কৰিছে সকলো প্ৰভু প্ৰভুনীসকলে। আপোনালোকে দৃষ্টিগোচৰ কৰিব। দৰ্শন কৰিব পাৰে, চাওকচোন কি ফকাচ আহি আছে ওপৰৰ পৰা ফকাচ এটা আহিছে গাত পচছে। এই ফকাচটো গোটেই আশ্ৰমতে থাকক। আপোনালোকে ভিক্ষা কৰিব এই ফকাচটো যাতে পোহৰটো আশ্ৰমতে থাকক, চিৰদিন থাকক। আমাৰ এই ফকাচ চিৰদিন আপোনালোকে পিছত থাকক, প্ৰভুৰ পিছত থাকক। বাহিৰলৈ যাব লাগিব নহয়, এতে থাকক, লোকে ইফালে আহক। হৰি